জুবিন ক্ষেত্ৰত আজিও বিৰদি বাট নোপোৱা অৱস্থা। প্ৰাণৰ শিল্পীগৰাকীৰ সুবাস বিচাৰি জুবিন ক্ষেত্ৰলৈ ঢপলিয়াই আহিছে অনুৰাগী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় 2 মাহ হ'বৰেই হ'ল। আজিও জুবিন ক্ষেত্ৰত অনুৰাগীৰ লানি নিচিগা হ'ল। জুবিন গাৰ্গ পঞ্চভূতত বিলীন হোৱা দিনৰে পৰা আজিৰ দিনটোলৈকে জুবিন ক্ষেত্ৰত ভিৰ কমা নাই অনুৰাগীৰ। প্ৰাণৰ শিল্পীগৰাকীৰ সুবাস বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঢপলিয়াই আহিছে সৰ্বস্তৰৰ জনগণ। আজিও পুৱাৰে পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ লানি নিচিগা হ'ল। ইয়াত আমি জুবিনৰ সমাধি স্থান বুলি ভাবি আমি ইয়াতে আমি ৰঙিয়াৰ পৰা যিখিনি মানুহ আছে, বহুত মানুহ আহিছে, আমি চাব আহিছো ইয়াতে। আৰু আহি কিনে বহুত ভাল লাগিছে। ইয়াত বহুত মানুহ দেখা পাইছো আৰু জুবিনটো আমাৰ মাজত নাইয়ে এতিয়া, গতিকে জুবিনৰ ন্যায়টো পালে আমি আৰু বহুত ভাল লাগিব। শিশুৰ পৰা বৃদ্ধলৈ সকলো এবাৰ আহিছে জুবিন ক্ষেত্ৰলৈ। জুবিন ক্ষেত্ৰত সকলোৱে আহি প্ৰাণৰ শিল্পীগৰাকীৰ বাবে এগছি চাকি জ্বলাইছে। বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰতেই জুবিন গাৰ্গ নোহোৱাৰ দুখতেই হুক হুকাই কান্দিছে। এয়াই চাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অনুৰাগীৰ মৰম। প্ৰতিটো দিনতেই জুবিন ক্ষেত্ৰত গোট খাইছে হাজাৰ হাজাৰ অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি, অসম নিউজ এনি। জুবিন ক্ষেত্ৰত আজিও বিৰদি বাট নোপোৱা অৱস্থা। প্ৰাণৰ শিল্পীগৰাকীৰ সুবাস বিচাৰি জুবিন ক্ষেত্ৰলৈ ঢপলিয়াই আহিছে অনুৰাগী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় 2 মাহ হ'বৰেই হ'ল। আজিও জুবিন ক্ষেত্ৰত অনুৰাগীৰ লানি নিচিগা হ'ল। জুবিন গাৰ্গ পঞ্চভূতত বিলীন হোৱা দিনৰে পৰা আজিৰ দিনটোলৈকে জুবিন ক্ষেত্ৰত ভিৰ কমা নাই অনুৰাগীৰ। প্ৰাণৰ শিল্পীগৰাকীৰ সুবাস বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঢপলিয়াই আহিছে সৰ্বস্তৰৰ জনগণ। আজিও পুৱাৰে পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ লানি নিচিগা হ'ল। ইয়াত আমি জুবিনৰ সমাধি স্থান বুলি ভাবি আমি ইয়াতে আমি ৰঙিয়াৰ পৰা যিখিনি মানুহ আছে, বহুত মানুহ আহিছে, আমি চাব আহিছো ইয়াতে। আৰু আহি কিনে বহুত ভাল লাগিছে। ইয়াত বহুত মানুহ দেখা পাইছো আৰু জুবিনটো আমাৰ মাজত নাইয়ে এতিয়া, গতিকে জুবিনৰ ন্যায়টো পালে আমি আৰু বহুত ভাল লাগিব। শিশুৰ পৰা বৃদ্ধলৈ সকলো এবাৰ আহিছে জুবিন ক্ষেত্ৰলৈ। জুবিন ক্ষেত্ৰত সকলোৱে আহি প্ৰাণৰ শিল্পীগৰাকীৰ বাবে এগছি চাকি জ্বলাইছে। বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰতেই জুবিন গাৰ্গ নোহোৱাৰ দুখতেই হুক হুকাই কান্দিছে। এয়াই চাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অনুৰাগীৰ মৰম। প্ৰতিটো দিনতেই জুবিন ক্ষেত্ৰত গোট খাইছে হাজাৰ হাজাৰ অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি, অসম নিউজ এনি।